ধুনীয়াকৈ কটা হৈ আছে তাৰ পাছতে ইফালে আদা নহৰু পিচি আছে তাৰ পাছত এয়া ধুনীয়াকৈ কেপচিকাম আলু পিঁয়াজ তাৰ পাছত এইখিনি গাজৰ কাটি লোৱা হৈছে আৰু ইয়াত চাউল ধোৱা হৈছে আমাৰ কামিলা ছোৱালী দুজনী আমাৰ মানে মোৰ ৰুমৰ দুজনী কামিলা ছোৱালী এয়া মই দুজনী ৰাখিছোঁ এগৰাকী আমাৰ ৰান্ধনী মেইন ৰান্ধনী তাৰপিছত এইফালে ছেকেণ্ড যোগালী আৰু যদি ইমান খোলা লাগিছে মোক তেনে মই যে কাটি পাইছো কোৱাচোন ৰবা তোমাক সুধিম এতিয়া কোৱা এইটো কি মাংস কুকুৰা মাংস আধা কেজি কি মাংস কুকুৰাৰ মাংস কিমান ল'লে আধা কেজি 100 টকা 100 টকা ন তাৰপিছত এইখিনি কাটি এয়া এতিয়া শ্বুট মানে ষ্টাৰ্ট কৰিছোঁ 1 2 3 ষ্টাৰ্ট কোৱা নমস্কাৰ মই শ্ৰী প্ৰিয়াশ্ৰী বৰা জানি হয়তো আপুনি আপোনাৰ ভিডিঅ'টো কাটি দিয়ে হ'ব এইটো দি দিম মই নাই আকৌ কোৱা এতিয়া 1 2 3 ষ্টাৰ্ট কোৱা নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াশ্ৰী বৰা আপোনালোকে হয়তো এই ব্লগত দেখিছেই মোক কেইবাৰ ওলাইছোঁ আজি মানে মই নতুন এটা ৰেচিপি লৈ আহিছোঁ এই ইউটিউব চেনেলতে দিব আপোনালোকে চাব ভালদৰে আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ফ'ল' কৰিব চব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এতিয়া মই বনাবলৈ লৈছোঁ কুকুৰাৰ মাংসৰ গ্ৰেভি চিকেন আৰু পোলাও বনাম আজি স্পেচিয়েল আছে আৰু তুমি কৈ দিয়া তাই কেনেকুৱা বনাই তুমি কৈ দিয়া যোৱা তাৰপিছত তুমি বিলাহীও দিবা ন হয় বিলাহী খাবলৈ ভাল হয় মানে কালাৰৰ কাৰণে আনিছোঁ বিলাহীটো আৰু বাকী চাই থাকিব ন হয় চাই থাকিব আৰু শেষত কেনেকুৱা হয় আৰু কি দিয়ে মানে আপোনালোকক দেখাইছোৱে এইবিলাক যি কাটি থৈ দিছে এয়া আৰু এফালে মাংস মানে আজি তাইৰ ভনীয়েকৰ বাৰ্থডে আৰু সেইটো কাৰণে আমাৰ দুইজনীক আজি তাই পাৰ্টি দিব আমি খোজা নাই তাই নিজে দিম বুলি কৈছে হয় নাই ক তাৰপিছত আজি আমি খাম ভালকে মানে তাই বনাই আছে এইকেইদিন বহুত ধুনীয়া বনাই তাই আৰু আপোনালোকে এইটো ৰেচিপিৰ পৰা মানে পাৰিব বনাবলৈ ঘৰত ট্ৰাই কৰি চাব বহুত ধুনীয়া একদম সহজ পদ্ধতি যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু লাগে পৰাপক্ষত আমাৰ ঘৰত থাকে সেইখিনি বস্তু দিয়ে বনাম আপোনালোকে চাই যাওক গম পাব আৰু বহুত সোৱাদ হয় তাই বনালে বস্তুখিনি বহুত সোৱাদ হয় আৰু আপোনালোকে বনাই চাব বহুত আৰে সঁচাকৈ আমি খাই পাইছোঁ তাৰপাছত আপোনালোকে বনাই চাব আৰু মোৰ ভিডিঅ' চাই থাকিব মই বনাই থাকিম আৰু এতিয়াতো বনামেই আৰু আপুনি কিবা ক'ব কওক মই দুখাৰমান ইহঁৰ বিষয়ে ক'ব বিচাৰোঁ এওঁ আহি ইয়াত লগ পালোঁ ইমান সুন্দৰ ৰান্ধে মানে ফিদা আৰু মানে আজিও তেওঁ নতুনকৈ কিবা এটা বনাব লৈছে খাই ভাল লাগিব বুলি আশা এই আমি এতিয়া 4 দিন খাইছোঁ ন কেনেকুৱা অনুভৱ মানে ঘৰত খোৱা নিচিনা লাগি আছে ধুনীয়া বনাই নাই তুমি ধুনীয়া মানে এগৰাকী পাৰফেক্ট ৰান্ধনী বাকী মই নাজানো তুমি এগৰাকী পাৰফেক্ট ৰান্ধনী এড্ৰেছটো দি দিব খোলো নগাঁৱতো খুলিব পাৰোঁ নলবাৰীতো খুলিব পাৰোঁ চাই লওঁ কিন্তু তুমি এতিয়া বিলাহীখিনি কাটি হৈ ইমান নাই এনেকে তোমাক ভাল লাগিছে দেখিবলৈ হ'ব আধাচোন এতিয়া চাওক ইমান ৰং বিৰং ধুনীয়া একদম দেখিবলৈ ভাল লাগিছে কিন্তু চব্জিখিনি আৰু এইফালে আমাৰ লেগ পিচ আৰু আমি আজি খাম এয়া হৈছে জহা চাউল এইফালে ঘিউ দিব আৰু মই কেইটা দিম মই 4টাই কাজু বাদাম দিম বেছি নিদিওঁ কিন্তু নিদিওঁ বহুত দাম মই খাব লাগিব গাজৰ ফ্ৰাই কৰি কাজু বাদাম 2টামান দি এতিয়া মই জহা চাউল দি আছোঁ মানে এইখিনি পোলাও হ'ব ন এয়া পোলাও হ'ব পোলাও জানে বাৰু সকলোৱে তথাপিও তোমাৰ খিনি ভালকে কৈ দিয়া চিম্পুলকৈ বনাওঁ ৰিফাইন তেল দিব লাগিছিলে ফাৰ্ষ্ট পিঁয়াজ আৰু গাজৰ ফ্ৰেঞ্চ বিনখিনি ভাজোঁতে কিন্তু মোৰ লগত ৰিফাইন তেল নাই গতিকে মই ঘিউ দিয়ে ভাজিছোঁ ঘিউ দি ভাজিলেও হয় সেইটো অপচনেল হয় আৰু এতিয়া এইখিনি পোলাও হ'ব ন এতিয়া এইখিনি পোলাও হ'ব পোলাওটো
হয়গে নাজানো বনাই গৈ পিছতে আপোনালোকে চাই গৈ থাকক এইয়া পিছত দেখা পাব এতিয়া মই তেল দি তাত গোটেইখিনি যিখিনি দেখিছিলে আপোনালোকে সংযম গোটাই থৈছিলোঁ তাতে দি পেলাই গোটেইখিনি ভাজি ইয়াতে আলু দি এতিয়া পানী দি অকণমান সিজিবৰ বাবে ঢাকনা মাৰি দিম মানে ইয়াতে আপোনালোকে কাঁহীখনত যি দেখিছিলে সকলোবিলাক দিলে তাৰ পাছতে মাংস দিলে আৰু মছলাখিনি কৈ দিয়া কি কি দিলা মছলাখিনি আপোনাৰ ইয়াতে গৰম মছলা দিছোঁ ধনিয়া পাউডাৰ দিছোঁ চিকেন মছলা দিছোঁ হালধি গুড়ি দিছোঁ নিমখটো দিবই লাগিব সোৱাদ অনুসৰি নিমখ দিছোঁ তাৰপিছত জিৰা সেয়া দিলে সোৱাদ বেছি হয় ন তাৰপিছত নহৰু আদা সেয়া দিলে বেছি সোৱাদ হয় পেকেট মছলা যোনখিনি নকৰিলে নহয় তাৰ পাছত আৰু এতিয়া প্ৰচেছ চলি আছে পিছত ৰং আহিব ধুনীয়া হ'ব আৰু পিছত আপোনালোকে দেখা পাব দেই পোলাও ৰেডি ৰেডি পোলাও হৈ গ'ল এতিয়া মই ডেকৰেশ্যনৰ বাবে কাঁহীখনত তাৰপিছত ইয়াত আমাৰ মাংস উতলি আছে আৰু পিছত আপোনালোকে দেখা পাব আমি খাওঁতে দেখা পাব ইয়ে উতলি আছে ধুনীয়াকৈ উতলি আছে টমেট' চচ দুটকীয়া টমেট' চচ দুটকীয়া একো নাই চলি যায় কাম ন তাকেইটো বনাই আছোঁ টমেট' চচ দিলে কি হয় মানে কোৱা কালাৰটো উঠে এতিয়া আমাৰ আৰু খাবলৈ ভাল হয় ন খাবলৈ টেষ্টটো হয় মই এইটো কাৰণে দিছোঁ টেষ্টটো পিছৰ কথা মই মানে কি হ'ল জলকীয়া গুড়ি মই ব্যৱহাৰ নকৰোঁ কালাৰটোতো ভাল আহিব লাগিব গতিকে কালাৰটোৰ কাৰণে মই টমেট' চচ এটা দি দিছোঁ টমেট' চচটো চাওমিন আনিছিলোঁ মই সিদিনা চাওমিনৰ লগত দিছিলোঁ মই নাখালোঁ তাৰপিছত থৈ দিছিলোঁ এতিয়া কামত আহিছোঁ এইয়া দেখিছে নহয় এনেকৈও আমি কাম চলাই দিওঁ আৰু এতিয়া কালাৰ আহিব আমি পিছত খাওঁ আপোনালোকে দেখিব এয়া চাওক খোৱাৰ লগতে মানে দেখিবলৈও ভাল লাগিব লাগে তেতিয়া ভাল লাগে আৰু খায়ো ভাল লাগে ভিডিঅ' হেৰি কৰচোন প্লাষ্টাৰ মাৰি কৰ আমাৰ খানা ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাম আৰু আপোনালোকক দেখাম দেই মানে ডিছখন কেনেকৈ ডেকৰেশ্যন কৰিছোঁ আপোনালোকক দেখাম আপোনালোকে চাব মই এতিয়া খাওঁ দেই কেনেকুৱা হৈছে জনাম ধুনীয়া মজা মজা হৈছে আৰু এইফালে ধুনীয়া মজা আৰু ইয়া চাওক এনেকৈ আমি ডেকৰেট কৰিছোঁ আৰু আজি খাবলৈতো ভাল হ'বই খাটাং লগতে দেখাও ভাল হ'ব লাগে সেইটো কাৰণে এনেকৈ সজোৱা গৈছে আৰু দেখিবলৈ ভাল লাগিলে খায়ো ভাল লাগে হয় নহয় কি হয় নাজানো আৰু খাই ৰিজাল্টটো দিবা আমি এতিয়া খাম তাৰপিছত কম আপোনালোকক কেনেকুৱা হৈছে আৰু এয়া ডিছখন দেখিবলৈ কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকেও এনেকৈ কৈ মানে সজাই মেলি খাবলৈ খুব কম খৰচত খুব কম সময়ৰ ভিতৰত ধুনীয়াকৈ বনাই আলহীক তৃপ্তিৰে এসাঁজ খুৱাবলৈ আৰু এনেকৈ সজাই দিব দেই ভাল লাগে মানে এইটো বাতি এটাত থৈ পেলাই জাষ্ট চবেই জানেই আৰু সেইটো কৈ দিছোঁ আৰু জনাব কালি ব্লগটো সামৰা নহ'ল তাৰপিছত আজি নেক্সট ডে আজি বোলো সামৰি দিওঁ ব্লগটো তাৰ পাছত আপোনালোকেও ঘৰত চেষ্টা কৰি চাব কেনেকুৱা লাগে কমেণ্ট কৰি জনাব তাৰ পাছত আজিলৈ বাই বাই আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে